Hi dosto, welcome to my channel Firazul Vlog. মোৰ এটা দোস্ত আগতে ফিৰাজুল ব্লগ নামৰ চেনেল আছিল সেইটো দোস্ত মোৰ চেনেলটো মাৰা গ'ল সেইবাবে দোস্ত মোৰ খবৰ বয়া আৰু আপোনালোকে এইটো মোৰ নতুন চেনেল ভিডিঅ' দি থাকিম চাই থাকিব সাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেন্ট কৰিব আৰু মই আজি এটা সাধু কম আপোনালোকে শুনি থাকিব সাধুটো হৈছে দুটা বন্ধুৰ সাধু সময়ত দুটা বন্ধু আছিল দুয়ো বৰ ভাল আছিল এটা বন্ধুৰ নাম আছিল চুনু আৰু আন এটাৰ নাম আছিল মুনু চুনু বৰ বুদ্ধিয়ক আছিল আৰু গছতো উঠিব পাৰিছিল আনহাতে মুনুই গছত উঠিব নোৱাৰিছিল সেইবাবে দুয়ো এদিন জংঘলত ফুৰিবলৈ গৈছিল যাই থাকোঁতে চুনু আৰু মুনুৱে এটা ভালুক দেখিলে ভালুকটোক দেখি চুনুৱে গছত উঠিবতো পাৰে চুনুৱে গছত উঠি গ'ল আনহাতে মুনুৱে সৰুতে শুনিছিল যে ভালুকে মৰা মানুহ নাখায় সেইবাবে মুনুৱে মৰাৰ ভাও জুৰিলে আৰু তেতিয়া তাক ভালুকটোৱে শুঙি গুচি গ'ল তাৰপিছত চুনুৱে নুমি আহি সুধিলে ভালুকটো যোৱাত নুমি আহি সুধিলে বোলে মুনু ভালুকটোৱে কি কৈ গ'ল তেতিয়া মুনুৱে ক'লে বোলে ভালুকটোৱে কৈছে যে যি বন্ধুৱে বিপদত সহায় নকৰে সেই বন্ধুৰ লগ হ'ব নালাগে সেইবাবে মই তোমাৰ আজিৰ পৰা লগ নহয় তুমি মোক সহায় কৰা নাই সেই বুলি কৈছিল এইখিনিয়ে আছিল সাধুটো যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিবা কমেন্ট কৰিবা আৰু সাবস্ক্ৰাইব কৰিবা বাই বাই দোস্ত থেংক ইউ ভালে থাকক সুখে থাকক হাঁহি থাকক হা হা হা